শিখাদি তথাপি প্ৰিয়ম আনিলো আজুৰি বন্ধু আৰু বন্ধুৰ প্ৰতিলৈ মোৰ আন্তৰিক মৰমৰ শুভেচ্ছা সদায় আছে মৰম দি মৰম লওঁ তোৰ বুকুতে পৰিল তই মানো বা নামানো তই মোৰ মই তোৰে ইয়াতকে বেছি চিঞৰ আৰু কিমান বেছি চিঞৰ পাৰিম আমি শিখাদি তথাপি প্ৰিয়ম আনিলো আজুৰি অটমালা মই ঐ গান্ধী মণ্ডপৰ হৈ গ'লো গান্ধী নগৰ আছিলোঁ তাইৰ ঘৰ গান্ধী মণ্ডপ অটমালা মই গান্ধী মণ্ডপত উলুবাদী তত চলা তুমি মাজনী ঐ ভেটা পাৰাৰ ময়ো তোমাক ভাল পাওঁ গতিকে আজি এই গীতটিয়ে মোক পৰিচয় দিছিল বাবে আপোনালোকে চাগে সকলোৱে অটোখন দেখিছে বাহিৰত গতিকে আপোনালোক সকলোৱে এখন চেলফি উঠিব আৰু ফেচবুকত দিব যে অটোৱালাৰ বিয়া মোৰ ভাল লাগিব দেই থেংক ইউ সকলো বহি লওক আৰামছে থেংক ইউ আমি বহুত গোটেই নিশাটো এনজয় কৰিবলৈ আছে নীৰজ শ্ৰীধৰ ছাৰ আহি আছে মুম্বাই ভাইকিংছ ৱট চলি হি ইজ কামিং নি যায়গা গতিকে আপোনালোকৰ সহযোগিতা বিচাৰিছোঁ খুব ধুনীয়াকৈ যাতে আপোনালোকে এনজয় কৰিব পাৰে প্ৰত্যেকটো মুহূৰ্ত ধন্যবাদ থেংক ইউ সকলোৰে চিনাকি এটা গীতৰ লাইন তেওঁলোকৰ কাৰণে গাই ঠিক আছে ঠিক আছে মাজতে পানী গোলাপে খুলিবে দিলে আজি থেংক ইউ মাই গড কি ক'ম আৰু মানে দৰ্শকসকল আচলতে চব মানে হাত চাপৰি এটা হ'ব লাগে ৰেডিচামৰ বাবে এটা জোৰদাৰ হাত চাপৰি হ'ব লাগে ইমান সুমধুৰ কণ্ঠ আচলতে গতিকে আপোনালোকৰ কাষত এয়া আমাৰ অতিকে মৰমৰ ৰাকেশ ৰিয়ান ladies and gentlemen please put your hands together for very handsome and talented Rakesh Riyan থেংক ইউ ছ' মাছ ফৰ দ্য ৱাৰ্ম ৱেলকাম একচুৱেলি আৰু ইমান সুন্দৰ মানে এটা পবিত্ৰ দিনত মই আহিছোঁ খুব ভাল লাগিছে কিন্তু আজি শুভেচ্ছা দিবলগীয়া নাই আৰু বন্ধুই ফুলৰ টোপোলা দাঙি তত পোৱা নাই মানে কোনখন হাতেৰে দাঙিব এনেকুৱা অৱস্থা হৈছে বন্ধুৰ টোপোলা ৰাইট হেণ্ডেদি দাঙিব নে লেফ্ট ওজন বেছি হৈ গৈছে মই দায়িত্ব মই তাত ল'ব লাগিছিল একচুৱেলি খালি তাত উঠিব দিগদাৰ হৈছে নহয় মানে বহুত ভিৰ হৈছে যে আচ্ছা বিয়াৰ দিনা ছাতি ধৰাজনে একো খাব নাপায় বুলি কয় এইটো আছে নেকি ক'ৰবাত খালে নেকি বাৰু নমস্কাৰ সকলোৱে আকৌ এবাৰ এটা আমাৰ যি অভিধান বা আমি মানি অহা নীতি নিয়ম আছিল যে আমাৰ শ্ৰেণী খোৱা অধ্যায়টো ইয়াতে শেষ কৰিলোঁ আৰু ইয়াতে শেষ ইয়াৰ পিছত আৰু সেই অধ্যায়ৰ পুনৰাবৃত্তি নঘটিব ৰাকেশৰ মোৰ অ'কে তো কথাটো হ'ল এনেকুৱা ধৰণৰ যে আমাৰ শাস্ত্ৰত নে ঐতিহাসিকভাৱে চলি অহা নিয়ম এটা আছিল যে এবাৰ যদি সখী হয় আৰু সেই সখীজনৰ যদি বিয়া হয় তেতিয়াহ'লে সেইজন সখী হ'ব নোৱাৰে এইটো চাগে অসমত বা ভাৰতত বা ইতিহাসত চাগে প্ৰথমবাৰ হৈছে যে ৰাকেশৰ বিয়াত মই সখী মোৰ বিয়াত ৰাকেশ সখী এটা হাত চাপৰি হ'ব লাগে ৰাকেশৰ বাবে দেই দুবাৰ সখী হ'বলৈ চান্স দিয়াৰ কাৰণে দুই থেংক ইউ বাকী তই যা বাকী থেংক ইউ আচ্ছা ছাতি ধৰাৰ এক্সপিৰিয়েঞ্চটো অলপমান জানিব বিচাৰিছোঁ কেনেকুৱা আছে ছাতিটো ধৰিছে দাঙিও দিছে দেখোন মাজে সময়ে ছাতি ধৰা মানে একচুৱেলি কি কয় ছাতি ধৰা একদম প্ৰথমৰ পৰাই হেণ্ডকাপ লগোৱাৰ পৰা গোটেই মই জড়িত আছোঁ ইনফেক্ট ইহঁতৰ যিটো প্ৰথম গানত ইহঁতৰ প্ৰেম হ'ল তো সেই গানটো ৰাতি কম্প'জ কৰি তাক বনাই দিছোঁ ধুনীয়াকৈ সি শ্বুটিং কৰিব গৈছে শ্বুটিং কৰি অহাৰ পাছত সদায় সন্ধিয়া হ'লেই তাৰ কান্দা কাটাবিলাক আৰম্ভ হয় কিহৰ কান্দা কাটা বাৰু মনত পৰে তাইলৈ আৰু ফটোখন চাব আৰু ৰখি থাকিব আজি চব কথা মই কৈ দিছোঁ ফোন কৰে নেকি বাবা সিফালৰ পৰা ইংগিত দি আছে ফোন কৰিব নোৱাৰে ন সি তাই তাৰ ফোন ৰিচিভ কৰে নকৰে নাজানে সি তাৰ আজি কৈ দিছে তাৰপিছত গোটেই ৰাতি কান্দে এদিন ভাবিলোঁ যে নহ'ব এনেকৈ ৰাতি 3টাত ফোন কৰিছোঁ পল্লৱীক যে পল্লৱী তুমি ক'ত আছা তাৰপিছত তাই কৈছে মই ৰাজগড়ত আছোঁ মই আজি ঘৰত নাই মই কৈছোঁ খুব ভাল কথা তুমি য'তেই আছা আমি গৈ আছোঁ তুমি নামি আহিবা গেটলৈ আহিবা নামি আহিছে সেই ৰাতি 3টা নে 3:30 বজাত তাৰ হৈ মই প্ৰপ'জ কৰিছোঁ পল্লৱীক তাৰ হৈ মই প্ৰপ'জ কৰিছোঁ আৰু এটা বিগ ব্ৰেকিং নিউজ বুলি ক'ব লাগিব মোৰটো যেটো নিউজ লাইভ আছে সি এনেকৈ গাড়ীৰ ভিতৰত এনেকৈ লুকাই সি মানে ৰিভাৰ যিখন হেৰি ৰিয়াৰ গ্লাছ তাত চাই আছে আৰু তাৰপিছত মই দূৰলৈ নি কথা পাতিছোঁ পল্লৱীও খুব চাদা চিধা ছোৱালী তাই কৈছে যে ঘৰত যি কয় সেইটোৱে হ'ব এতিয়া আৰু এটা দায়িত্ব পৰিলে তাৰপিছত ঘৰত গৈ আকৌ খুৰীক গৈও মই প্ৰপ'জ কৰিছোঁ মানে ইহঁতৰ ৰিলেশ্যনটোৰ কাৰণে
ড্ৰয়িং ৰুমত বহাই লৈছোঁ, মই কৈছোঁ ছোৱালীৰ আপত্তি নাই, আপুনি খুৰী তালৈ দিবনে? তাৰপিছত খুৰীও অকণমানি লাগিবলৈ ভাবিব লাগিব, সময় লাগিব বুলি ক'লে। তাৰপিছত অৱশেষত বাৰু খুব সুন্দৰকৈ তেওঁলোকৰ সকলোৱে মানি ল'লে, দুইটি পৰিয়ালে। আৰু তাৰপিছত আজি শুভ দিনটো, গতিকে পুনৰবাৰ শুভেচ্ছা তালৈ। আচ্ছা, যিহেতু ৰাকেশদাৰো বিয়া হৈ গ'ল, আমাৰ আপোনাৰ সখীৰো বিয়া হ'ল আজি, গতিকে আমি শুনা মতে এটা এষাৰি বাক্য আছে, শাদী কি লাড্ডু যো খায় वो পচতায়, যো না খায় वो भी পচতায়। গতিকে এতিয়া বিয়াৰ পাছৰ এক্সপিৰিয়েঞ্চটো কেনেকুৱা বাৰু? मैं तो खा के नहीं पचता है अब तक। খুব ঠিকে, খুব মিঠা হৈ আছে, মানে এতিয়া পিছলৈ নাজানো পিছে। go with the flow মানে এটা একদম বঢ়িয়া হৈ আছে, কাৰণ কিয় আমি লকডাউনতে ঘৰতে থাকিবলগীয়া হ'ল যে, সেইকাৰণে বৰ বিশেষ একো হোৱা নাই। পিছে ভৃগুদাৰ খুব এটা ধুনীয়া লাভ ষ্টৰী, এটা এক্সাইটিং লাভ ষ্টৰী। হয়। আমাৰ নিচিনা যিসকল ছিংগল বান্ধা আছে তেওঁলোকেও খুব মন দি শুনিছে চাগে, আৰু তেওঁলোকেও চাগে ভাবিছে ইয়াৰ এনেকুৱা এটা ষ্টৰী যদি আমাৰো হয়, আৰু এনেকুৱা এটা লগৰ লাগিব একচুৱেলি। লগৰ লাগিব। গতিকে আপোনালোকৰ যি সন্তান আছে সেই সন্তান আপোনালোকে অব্যাহত ৰাখক। আৰু এইখিনিতে দাদা, ভৃগুদা আৰু প্ৰিয়ম পল্লৱী মোৰ কাৰণে আপোনাৰ কণ্ঠৰ জৰিয়তে এটা ধুনীয়া গান আশীৰ্বাদ হিচাপে। অ'কে। I would like to request you to bless this couple with a huge round of applause, ladies and gentlemen. Judar Hasapure, the Lord of Lord, আশীর্বাদ করুন।